আৰু ইংৰাজসকলৰ উৰহান প্ৰহাৰ আৰু অধিপত্য বিস্তাৰ পাঠ নিগম কৰে। ভৌগোলিক দিশৰ পৰা শীতল বংগদেশত ইংৰাজ কোম্পানী পানিপথৰ যুদ্ধত ভাৰতত পৰাজিত প্ৰভাৱ লুপ্ত কৰে আৰু এইদৰে ইংৰাজসকলৰ উৰহান প্ৰহাৰ আৰু অধিপত্য বিস্তাৰ পাঠ নিগম কৰে। ভাত খাহি মই কিন্তু খাই বৈ শুই থাকিম, পাছত বাচন ধুবলৈ পাবি। বাহিৰত আচাৰৰ বটলকেইটা আছিলে নহয়, তই খা। মেকুৰীয়ে বটলকেইটা পেলালেই হপায়। চাকিটো লৈ গ'লা যে? এই বহুত দিনৰ আগতে এনে ঘটনা ঘটিছিল, এতিয়া আকৌ ঘটিব লৈছে। আমি তেতিয়া কলেজত পঢ়ি আছিলোঁ, এতিয়া আকৌ শুনিছোঁ বোলে পিছল মানুহ ওলাইছে। পিছল মানুহ? হয় ছাৰ দাদী, পিছল মানুহ? কি পিছল মানুহ? হেৰৌ সোপা ধৰা আকৌ, এই ঘৰৰ চুকত জোপ লৈ থাকে, কেতিয়া কি কৰে একো ঠিকনা নাই। এই সুবিধা পালে ঘৰৰ কেঁচুৱা ল'ৰা ছোৱালী চব লৈ গুচি যায়গৈ। কি কয় হে? সোপা ধৰা শুনিছোঁ বাৰু, কিন্তু পিছল মানুহ? ছাৰ, গোটেই গাটো পিছল কৰি লয় নহয়, মানুহে ধৰিব ল'লে একদম পিছলি ওলাই গুচিয়ে যায়। যিয়েই নহওক আমি কিন্তু তাক ধৰিবই লাগিব। মই গোটেই গাঁৱৰ ল'ৰাবিলাকক খবৰ দিম, গোটেই ৰাতি তাহাঁতি পহৰা দি থাকিব। ছাৰ, ছাৰ, আমাৰ গাঁৱৰ তিনিআলি মূৰত এখন চাইনবোৰ্ড দিব লাগে, মৰা কটাৰ পৰা সাৱধান বুলি। নে কি কৰে ছাৰ? হেৰৌ, মূৰা কটা নহয়, গোপাৰ ধৰা। হেৰৌ শুনক অভিনৱ, তুমি তোমাৰ যুৱক সংঘৰ সকলো ল'ৰাক কৈ দিবা আজি ৰাতিৰ পৰাই পহৰা দিব, আৰু চাবা যাতে কোনেও আইন হাতত তুলি নলয়। আৰু যদি কেনেবাকে সেই পিছল মানুহটোক ধৰেও কোনেও যাতে মাৰপিট নকৰে আৰু চিধাই থানালৈ খবৰ দিয়ে, ঠিক আছে? আৰু শুনক, আপোনালোকে অকণমান সাৱধান হ'ব। ৰাতি বিয়লি ঘৰৰ চুক কাণবিলাক চাই মেলিহে দুৱাৰ মাৰিব, এনেকৈ দুৱাৰ খুলি কেতিয়াও ওলাই নাযাব, ঠিক আছে? ক'ব নোৱাৰি কোন কেতিয়া ক'ত সোমাই থাকে, গতিকে আপোনালোকে ঘৰৰ চুক কাণবিলাক ধুনীয়াকৈ চাই মেলিহে দুৱাৰ মাৰিব, ঠিক আছে? হৰেশ চৰকাৰ, মই আহিলোঁ। ঐ বৰ্ণালী, চানা নেখাওঁ নেকি? ল খা। হ'ব দে, মই নেখাওঁ, তহঁতিয়ে খা।
কেলেনো নাখাওঁ ইমান টেষ্টি খা খা নহ'লে আমাৰে পেট বিষাব হ'ব দে তহঁতৰ নিচিনা সৰু ছোৱালী হৈ থকা নাই মই এইবোৰ চানাগুটি খাব লাগে মই আকৌ তোক সৰু ছোৱালী বুলিহে ভাবিছিলো তহঁতক যে মই ঐ পলা 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 উফ বৰ ভাগৰ লাগিলে দেই ৰহ বৰ বেয়া কথা হ'ল পাই আজিকালি ল'ৰা ছোৱালী স্কুললৈ পঠাবলৈকে ভয় লগা হ'ল তহঁতেনো বাৰু এবাৰলৈ মানুহটো চিনি নাপালিনে মুখখন দেখিয়ে নাপালো আকৌ গাঁৱৰ মানুহ কোনোবাই এই কামটো কৰিব পাৰে জানো নিশ্চয় কোনোবা বাহিৰৰ পৰা অহা মানুহে কৰিব সিহঁতিনো ক'ত চিনি পাব মা ভিতৰত কোনোবা আছে হেৰ ভিতৰত বাপেৰ আছে আৰু বাপেৰ থাকোঁতেতো কিহৰ ভয় মা যাওঁ ব'ল না আন্ধাৰো হৈ আহিছে বল বল আহোঁ এই তামোলখন খাই লওঁ হ'লেও পাই শুবা সময়ত চুক কোন চাই আহিবি আমি যাওঁ যা তেনে যা যা কোন হেগিটা আমি আমি মানে কোননো মই বিকাশ তহঁত হে অ যা 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 ঠিক আছে আঁতৰ হ তই ইমান গাতে লাগি থাকিবলৈ কিহে পাইছে ইমান মৰ ভয় হলে কেনেকে হ'ব হয় নালাগে নেকি কিবা ঐ ওলোৱাই নাই নেকি ইমান দেৰি এই নাই মাত মাত বৰ কিবা দেই এইটো ৰতন ৰতন ঐ হেই জলদি আহ বৰ লেহেম তই ঐ এই কিবা হৈছে নেকি তাকে শুনিছোচোন বলচোন বল বলচোন বল ৰতন আমি আহিলো দেই আহিবি তই তই এইফালে চা তই তালে তই এইফালে চা এইফালে চা তই এইফালে চা এইফালে চা তই এইফালে চা তই দিও নেকি অথনি বাটো কিবা এটা সুধি আছো মুখৰ মাত নাই নেকি নাম কি তোৰ ক নাম কি
ঐ দে ইয়াক দে আৰু দে নাম ক তই নাম ক ঐ নাম ক তই ঐ ৰ থানাত ফোন কৰোঁ একদম কোপা একেবাৰে হেল্ল' ছাৰ পিছল মানুহটো ধৰি লৈছোঁ ইয়াত অঁ ইয়াতে অঁ চাবা যাতে কোনেও মাৰপিট নকৰে অঁ নাই মই ছাৰ মই মানুহ এতিয়াই পঠিয়াইছোঁ শইকীয়া সেইদিনাখন যে আমি চাচনি গাঁওখনলৈ গৈছিলোঁ তাত সেই গাঁৱৰ ল'ৰাবিলাকে সেই সোপা ধৰা নে কি সেইটোক ধৰি থৈছে তুমি ইমিডিয়েট মানুহ লৈ তালৈ যোৱা আৰু তাক ধৰি আনি ইয়ালৈ লৈ আহা বিশাল মানুহ ওলাইছ হা সোপা ধৰা কি নাম তোৰ নামাৰিব নাম ক শুনিছা ক'ত ঘৰটো নাম ক ক'ত ঘৰটো হা ক'ত ঘৰটো কি নাই নাম কি তোৰ নাম ক বানপানী বহুত পানী বানপানী ক'ত বানপানী বানপানী ঘৰ ক'ত তোৰ ঘৰ নাই ঘৰ কি নাই উটুৱাই লৈ গ'ল বানপানী উটুৱাই লৈ গ'ল নাই শেষ সব গ'ল বানপানী উটুৱাই লৈ গ'ল ক'ৰ পৰা আহিলি তই ক'ত বানপানী হৈছে বানপানী ই আচলতে মানসিক সোপা ধৰা বুলি মিছাকৈ প্ৰচাৰ চলিছে পানী পিয়া লাগিছে ভোক পাবলে একো নাই পোৱা খাবলৈ মোক ভোক লাগিছে পানী বানপানী সব গ'ল পানী লাগে পানী ইয়াক মেণ্টেল হস্পিটেল পঠিওৱাই ভাল হ'ব বৰ আতংকময় আছিল দেই এই গাঁৱত মানে বৰ বিপদজনক আছিল দেই ছাৰ নমস্কাৰ বক ছাৰ এই শেষত যেনিবা উৰহী গছৰ পৰিল পিছে বৰ আতংকময় পৰিৱেশৰ সৃষ্টি হৈছিল ছাৰ তাকেহে কি ক'ব আৰু এই উৰা বাতৰিবিলাকে বৰ বেয়াকৈ বিয়পি পৰিছে আৰু আপোনাৰ সেই ল'ৰাটো অভিনৱ সি কিন্তু আমাক বহুত সহায় কৰিছে
সি যদি সেই গাঁৱৰ ল'ৰা মখাক উলিয়াই আনি ৰাতি ৰাতি যদি পহৰা নিদিলে হ'লে তেতিয়াহ'লে আমি সেই ল'ৰাটোক ধৰিবলৈ ইমান সহজ নাপালোঁ হ'লে। হয় হয় ছাৰ, আপোনাৰ কথা বৰ কৈ থাকে সি, আৰু আপোনাক সন্মানো কৰে, আৰু আপোনাৰ আদৰ্শ মতে মানে মোৰ ল'ৰায়ো চলে। এই তেখেতক মেণ্টেল হস্পিটেলত নি বৰ ভাল কাম কৰিলে দেই ছাৰ, বৰ ভাল কাম কৰিলে। ছাৰ, সেই যে মহিলাগৰাকীক ধৰিছিলে তেওঁ কি সেই সোপা ধৰা টাইপই নেকি? তাইৰ কথাটো অলপ বেলেগ। তাই কোনো সেই সোপা ধৰা টাইপৰ নহয়। তাই আচলতে এজনী ঠগৰামীহে। মানে এই দিন দুপৰত মানুহৰ ঘৰত সোমাই কিছুমান মহিলাক প্ৰলোভন দি এই সোণৰ গহনা পাতি চফা কৰি দিয়াৰ নামত অৰিজিনেলবিলাক লৈ ডুপ্লিকেটবিলাক থৈ গুচি যায়। সেইকাৰণে এই অচিনাকি মানুহক, এদিনীয়া মানুহক সহজে ইমান বিশ্বাস কৰিব নালাগে। এক মিনিট ৰ'ব দেই, ৰিপৰ্টাৰ এজনে ফোন কৰিছে। অঁ শইকীয়া কওক। নাই নাই, ৰামায়ণ শেষ হ'ল আৰু এতিয়া আপুনি সুধিছে ৰাৱণ কোন আছিল। অঁ কি ক'ম আৰু, আপোনালোকেতো মচলা লগাই সঁচাই মিছাই বহলাই লিখিবই। দিয়ক আৰু লিখি কিবা এটা। লিখি দিয়ক আৰু।